নমস্কাৰ। আপোনালোক সকলোলৈ চনন্দা কৃষ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই এটি কবিতা লিখিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মৃত্যু হ'ব কেনেকৈ। কবি এছ সুভান ৰমন, আবৃত্তি চনন্দা ডেকা। এটি অশেষ সুৰৰ শেষ অৱশেষত আমি পঢ়িলোঁ। অৱশেষত সেই ভয়াৱহ দৃশ্যটিৰ মুখামুখি হ'লোঁ, যিটো সময় ভয় কৰিছিল বৃহৎ বিশ্ব দৰবাৰৰ দুৱাৰখন। এটি শেষ নথকা গানৰ নাম, অঘোষিত পূৰ্ণাংগতাৰ ৰূপান্তৰৰ নাম ডক্টৰ ভূপেন হাজৰিকা। থুলুকা কাছঘৰে বান্ধিব নোৱাৰি থন থনকৈ সৰি পৰিছিল লৌহিত পাৰৰ নিয়ৰত তিতি থকা 10 বজীয়া তেজাল গোলাপ। আকাশ চুমি সূৰ্য তৰা পৃথিৱী কঁপোৱা ভাবুক এটি ভুৱা কবিতাই আজি নিঃশব্দে এৰিলে ওঠৰ ভাষা। আছিল কিন্তু প্ৰতিটো শব্দই জ্ঞানৰ বাহক, যুগ যুগ শতিকাৰ বেধা ডক্টৰ ভূপেন হাজৰিকা। শব্দৰ মায়াজালত বন্দী কৰি আমাক নিপুতল সুঠাম অৰ্থ গিলি তেওঁ হ'ল আজীৱন প্ৰেমিক নীলকণ। খেপিয়াই চালে গম পাম নিয়ৰ বালি আকাশ বতাহ, ৰঙা বেলিটিৰ আখলৰ মাজত শীতৰ সেমেকা ৰাতিৰ ভাজত বুভুক্ষ শিশুৰ আৰ্তনাদ, যুগে যুগে দুখ কঢ়িওৱা কৃষক বনোৱাৰ ধান। সৌৱা তেওঁ উমলি আছে পৃথিৱী জীৱন্ত উপকূলৰ ওখ টিঙত। তেওঁ বিলাই আছে পৃথিৱীৰ নীলা অসমৰ সেউজীয়া আৰু আমিবোৰৰ জীৱনৰ সুৰীয়া হালধীয়া। তেওঁ যে সকলোৰে চেনেহৰ ভূপেন। তেওঁ মৃত্যু হ'ব কেনেকৈ গানেৰে দি যায় প্ৰতিদিন প্ৰতিহিয়া প্ৰতিজন অসমীয়া সাহসৰ শীতল বান। প্ৰতিজন অসমীয়া সাহসৰ শীতল বান।